নমস্কাৰ সবকে স্বাগতম OnePlus 8 সিৰিজ ফোনটো যোৱা 14 এপ্ৰিলত গ্লোবালি লঞ্চ কৰিছিলে কিন্তু দামটো অকল আমেৰিকান আৰু ইউৰোপিয়ান মাৰ্কেটৰ কাৰণেহে ৰিভিল কৰিছিলে কিন্তু আজি OnePlus ভাৰতৰ কাৰণে দামবিলাক ৰিভিল কৰি দিলে আৰু লগতে এটা স্পেশাল মডেল ভাৰতৰ কাৰণে ৰিভিল কৰিলে জানিবলৈ ভিডিঅ'টো শেষলৈকে চাই থাকক ফাইনালি আজি OnePlus নতুন 8 সিৰিজৰ ফোনবোৰৰ দামটো ৰিভিল কৰি দিলে ভাৰতৰ দামটো অলপমান শ্বক কৰি দিয়া দাম হয় 14 এপ্ৰিলৰ পাছতে বহুতে ভিডিঅ' বনালে যে OnePlus 8 সিৰিজটো বহুতে অভাৰপ্ৰাইজড হয় আৰু সেই ফিডবেকখিনি লৈ OnePlus ভাৰতৰ কাৰণে এটা ভাল ষ্টেপ উঠালে নিশ্চয় OnePlusৰ কাৰণে ভাৰতৰ মাৰ্কেট এটা বহুতে মূল্যৱান মাৰ্কেট হয় বিজনেছৰ কাৰণে কিয়নো ভাৰত বৰ্তমান সবতছে ডাঙৰ মোবাইলৰ মাৰ্কেট হয় গোটেই পৃথিৱীতে সেই কাৰণে এবাৰ OnePlus ভাল সময়টো চালে আৰু গ্লোবাল দামতকৈ ভাৰতৰ দামটো বেলেগ থলে প্ৰথম মডেলটোৰ দাম হ'ল 41,999 মানে 42,000 6128GB মডেলটোৰ কাৰণে আৰু এই 6128GB মডেলটো ভাৰতৰ কাৰণে এটা স্পেশাল মডেল হয় কিয়নো এইটো মডেল আমেৰিকাত আৰু ইউৰোপত লঞ্চ কৰা নাই দুই নম্বৰ মডেলটো হ'ল OnePlus 8 8128GB আৰু দামটো হ'ল 44,999 যদি আমি এই দামটো আমেৰিকান দামৰ লগত মিলাই চাওঁ তেতিয়া 10,000ৰ অন্তৰ দেখা পাওঁ কিয়নো আমেৰিকাত এই মডেলটো $700ত লঞ্চ কৰিছিলে $700 মানে 54,000ৰ ওচৰা-ওচৰি এইটো এটা OnePlusৰ পৰা ভাল কদম ভাৰতৰ মাৰ্কেটৰ কাৰণে কিয়নো ভাৰতৰ মানুহে বেছি দামী মোবাইল খুব কমেই কিনে আৰু বেছি ফিচাৰ লগতে কম দামত পোৱা মোবাইলবোৰে কিনিব বিচাৰে 3 নম্বৰ মডেলটো হ'ল 12256GB যোনটো দাম হ'ল 50,000 টকা এতিয়া OnePlus 8 Pro সিৰিজ ফালে চাব গ'লে বেছ ভেৰিয়েণ্টটো 8128GB 54,999ত দাম ৰাখিছে আৰু এইটো একেটা মডেলে আমেৰিকাত 68,000ত লঞ্চ কৰিলে মানে ভাৰতত 12,000 টকা দাম কম ৰাখিছে দুই নম্বৰ মডেল 12256GB দাম 59,999 ৰাখিছে আৰু 15,000ৰ ওচৰত দাম কম ৰাখিছে যদি আমি গ্লোবাল দামটো চাওঁ গ্লোবালত এইটো দাম 75,000 ৰখা গৈছে এইটো এটা বহুতে ভাল ষ্টেপ OnePlusৰ পৰা ভাৰতৰ দামটো কম ৰাখিবলৈ যদি GST নেবাঢ়িলহেঁতেন তেনেহ'লে আমি আৰু 2 বা 3,000 দাম কম দেখিলোহেঁতেন আপোনাক এই দামটো কেনেকুৱা লাগিল কমেণ্ট কৰি নিশ্চয় জনাব লাইক আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব বাই